हेलो फ्रेंड्स, वेलकम टू इंद्रानीज किचन। आज मैं आपनालोকৰ ওচৰলৈ লৈ আনিছোঁ ৰঙা গাজৰৰ হালুৱা। আৰু এই হালুৱাৰ কাৰণে মই গাজৰ লৈছোঁ 1 কেজি আৰু এইখিনি মই এনেদৰে কাটি এইখিনি ৰুকি লম আৰু এয়া এনেদৰে মই লুকি লৈছোঁ। আৰু এই হালুৱাত দিবৰ কাৰণে মই লৈছোঁ তেজপাত, কিচমিচ, আলমণ্ড, কাজু, ইলাচি, চেনি, কনডেন্স মিল্ক আৰু তাৰোপৰি আমাক লাগিব ঘি আৰু গাখীৰ। ঘি আৰু গাখীৰ ইয়াতে মোৰ দেখুৱা নহল বাৰু। এতিয়া মই এখন কেৰাহীত এয়া ঘি ডাঙৰ চামুচে 3 চামুচ ঘি দিছোঁ। ঘিখিনি বৰ বেছি গৰম হৈ যাবলৈ নিদিব, অকণমান গৰম হওঁতে তাতে মই দিছোঁ 2টা ইলাচি আৰু এতিয়া ইয়াতে মই দিছোঁ এয়া তেজপাত আৰু এইখিনিতে এতিয়া মই দিম ৰুকি থোৱা গাজৰখিনি। এতিয়া ঘিখিনিৰ সৈতে গাজৰখিনি ভালদৰে মিলাই লৈছোঁ আৰু এইখিনি টাইমত জুইৰ ফ্লেমটো মিডিয়ামত ৰাখিব আৰু লাহে লাহে এইখিনি ভালদৰে ঘিখিনিৰ সৈতে মিলাই লৈছোঁ। প্ৰায় 5 মিনিটমান এইখিনি ঘিখিনিৰ সৈতে এনেদৰে লৰাই থাকিব লাগিব। আৰু এয়া 5 মিনিট পিছত গাজৰখিনি ঘিখিনিৰ সৈতে খুব ধুনীয়াকৈ মিলি গৈছে আৰু ধুনীয়াকৈ গলিও গৈছে। এতিয়া ইয়াতে মই দিম গাখীৰ আৰু গাখীৰ মই প্ৰায় আধা লিটাৰ জোখৰ গাখীৰ দিছোঁ। গাখীৰখিনিৰ সৈতেও গাজৰখিনি ভালদৰে মিলাই লৈছোঁ আৰু গাখীৰখিনিৰ সৈতে গাজৰখিনি উতলিব দিব লাগিব। এতিয়া এইখিনি মই প্ৰায় 10 মিনিটমান মিডিয়াম ফ্লেমতে উতলিবলৈ দিম যাতে গাজৰখিনি ভালদৰে বইল হৈ যায়। আৰু এয়া 10 মিনিট পিছত খুব ধুনীয়াকৈ গাজৰখিনি সিজি গৈছে। এতিয়া ইয়াতে মই দিছোঁ এয়া চেনিৰ পৰিমাণটো আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব। মই বৰ বেছি এটা মিঠা কৰা নাই, গতিকে সেই হিচাপেহে মই চেনি দিছোঁ আৰু চেনিখিনিৰ সৈতেও মই এইখিনি ভালদৰে মিলাই লৈছোঁ। আৰু এতিয়া ইয়াতে মই দিছোঁ এয়া ড্ৰাই ফ্ৰুটছ, কাজু আৰু আলমণ্ড। ইয়াতে আপোনালোকে যেনেকুৱা ধৰণৰ ড্ৰাই ফ্ৰুটছ ভাল পায় সেনেকুৱা ধৰণৰ দিব পাৰে। এতিয়া ইয়াতে মই দিছোঁ কনডেন্স মিল্কটো অপশ্যনেল হয়, সেইটো আপোনালোকে নিদিলেও হ'ব আৰু দিলে ইয়াৰে টেষ্টটো অলপমান বাঢ়ে, সেয়েহে আছিলে যিহেতু মই দি দিছোঁ। এইটো অপশ্যনেল হয় আৰু এইখিনিৰ সৈতেও মই এতিয়া গোটেইখিনি ভালদৰে মিলাই লৈছোঁ। শেষৰ ফালে হালুৱাখিনি কণ্টিনিউৱাছ লৰাই থাকিব, কাৰণ নহ'লে লাগি যোৱাৰ চান্স থাকে, যিহেতু এইখিনি ড্ৰাই হৈ আহিব ধৰে। এয়া গাজৰৰ হালুৱা প্ৰায় ৰেডি হৈয়ে গৈছে, দেখিছে কেৰাহীৰ কাষে কাষে ঘিবোৰ ওলাব ধৰিছে। আৰু এতিয়া একেবাৰে শেষত মই ইয়াতে দিছোঁ ইলাচি গুড়িৰে বৰ ধুনীয়া এটা গুণ ওলায়, খাবলৈও বৰ ধুনীয়া টেষ্ট হয়। আৰু এইখিনিৰ সৈতেও মই এয়া ভালদৰে মিলাই ল'ম। গোটেইখিনি ভালদৰে মিলাই ল'ব এনেদৰে। আৰু একেবাৰে শেষত এয়া দিছোঁ মই কেইটামান কিচমিচ। ড্ৰাই ফ্ৰুটছো আপোনালোকে নিজৰ পচন্দ অনুযায়ী কম বেছি কৰি ল'ব পাৰে। যদি বেছিকৈ দি ভাল পায় বেছিকৈ দিব পাৰে আৰু বোলে কমকৈ বিচাৰিলে কম হিচাপে দিব। আৰু এয়াই গাজৰৰ হালুৱা ৰেডি। এতিয়া মই এটা বাউলত ওলাই লৈছোঁ। এয়া 1 কেজি গাজৰেৰে বনোৱা হালুৱা। 1 কেজি গাজৰেৰে বনোৱা হালুৱা প্ৰায় 4-5 জনে খুব ধুনীয়াকৈ খাব পাৰে। আৰু একেবাৰে শেষত এয়া মই অকণমান ওপৰে কাজু, কিচমিচ দি দিছোঁ। আৰু এয়াই হৈছে গাজৰৰ হালুৱা।
আৰু যিসকলে গাজৰৰ হালোৱা বনাই খোৱা নাই এবাৰ এনেদৰে বনাই খাওক আৰু পৰিয়ালবৰ্গৰ লগতো শ্বেয়াৰ কৰক আৰু মোৰ এই ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ কিন্তু নাপাহৰিব আৰু লগতে কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।